হাই ফ্ৰেণ্ডসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক, এয়াই মই কামনা কৰোঁ। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে মোবাইলতে আপোনাৰ ঘৰ-দুৱাৰৰ লোকেশ্যন আপুনি কেনেকুৱাকৈ চাব পাৰিব। তো আজিৰ এইটো ভিডিঅ'ত সবিশেষ মই আপোনালোকক দেখুৱাম। তো প্ৰথমৰ পৰা শেষলৈ মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব, তেতিয়াহ'লে খুব ভালদৰে বুজিব পাৰিব যে কেনেকুৱাকৈ আপোনালোকৰ ঘৰ-দুৱাৰ অথবা আপোনাৰ যিটো ঠাই তাৰ লোকেশ্যন আপুনি কেনেকুৱাকৈ চাব পাৰিব আপোনাৰ মোবাইলৰ সহায়তে। তো এতিয়া আৰু পলম নকৰোঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, মোবাইলৰ সহায়তে যদি আপুনি আপোনাৰ ঠাইৰ অৰ্থাৎ আপোনাৰ ঘৰ-দুৱাৰৰ লোকেশ্যন যদি চাব বিচাৰে, তেতিয়াহ'লে প্ৰথমতে এটা কাম কৰিব লাগিব। প্লে ষ্ট'ৰৰ পৰা এটা এপছ ইনষ্টল কৰিব লাগিব। তো মই ইতিমধ্যে ইনষ্টল কৰিছোঁ। তো এপছটোৰ নাম হ'ল মেপছ। এইটো এপছ আপোনালোকে দেখিবলৈ পাইছে। তো এইটো এপছ আপোনাৰ সকলোৰে মোবাইলত থাকেই আপোনালোকৰ। তো যদি কাৰোবাৰ মোবাইলত নাই, তেতিয়াহ'লে প্লে ষ্ট'ৰৰ পৰা আপুনি ইনষ্টল কৰি ল'ব। তো তেতিয়াহ'লে আপুনি আপোনাৰ ঘৰ-দুৱাৰৰ লোকেশ্যন চাব পাৰিব। তো মই দেখুৱাই আছোঁ তো কেনেকুৱাকৈ আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰিব। তো প্ৰথমতে আপুনি প্লে ষ্ট'ৰ অ'পন কৰিব। যদি আপুনি নাজানে, যিসকলে জানে তেওঁলোকেতো জানে, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে মই দেখাই আছোঁ। তো চাৰ্জিং বক্সত লিখিব মেপছ, MEPS, মেপছ লিখি চাৰ্চ কৰিব। আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকৰ অসংখ্য এপছ আছে, তো সেইবোৰৰ দ্বাৰা আপুনি কৰিব পাৰিব। তো মই এইটো এপছ ইনষ্টল কৰিছোঁ, আপোনালোকে এইটো কৰিব পাৰে। এইটোৰ সহায়তে আপোনালোকে চাব পাৰিব আপোনাৰ লোকেশ্যন। তো মই ইতিমধ্যে ইনষ্টল কৰিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। তো কেৱল আপোনালোকৰ দেখুৱাৰ বাবে মই অ'পেন কৰিম। তো এইটো মই কাটি দিছোঁ। তো ফ্ৰেণ্ডসকল, মই এতিয়া মেপছ নামৰ এপছটো অ'পেন কৰিম। তো আপোনালোকে চাব, খুব ভালদৰে চাব, তেতিয়াহ'লে খুব ভালদৰে বুজিব পাৰিব। তো মই অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছত আপোনালোকে এটা কাম কৰিব লাগিব। ইয়াতে কিন্তু এতিয়া আপোনালোকে চাব নোৱাৰিব। ইয়াতে দেখিবলৈ পাইছে, ইয়াতে কিন্তু আপোনালোকে চাব নোৱাৰিব। এইটো বেলেগ ঘৰ-দুৱাৰ চাব নোৱাৰিব, মেপছহে চাব পাৰিব। তো আপোনালোকৰ লোকেশ্যন একেবাৰে ঘৰ-দুৱাৰ যে দেখা যায় কেনেকুৱাকৈ চাব, তো মই দেখাই আছোঁ। প্ৰথমতে আপুনি এটা কাম কৰিব, যদি ঘৰ-দুৱাৰ চাব বিচাৰে, ওপৰৰ পিনে বাওঁফালে যিটো 3 ডট চিন আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। খুব সুন্দৰকৈ চাব। তো মই ক্লিক কৰিলোঁ, আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ছেটিঙলৈ যাব। ছেটিং, ইয়াতে দেখিবলৈ পাইছে ছেটিং। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন হৈ আহিব। অহাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ষ্টাৰ্ট মেপছ ইন ছেটেলাইট ভিউ। তো ইয়াতে আপোনালোকে সোঁফালে যিটো আছে এইটো চিন, এইটো আপোনালোকে অন কৰি দিব। তো মই অন কৰিলোঁ, আৰু অন কৰাৰ পিছত এইটো কাটি দিলোঁ। ফ্ৰেণ্ডসকল, মই কাটি দিছোঁ, আপোনালোকে দেখিলেই। তো ছেটিংটো কৰাৰ পিছত আপোনালোকৰ সন্মুখত সম্পূৰ্ণ পৃথিৱীৰ মেপখন আহি যাব। আৰু এতিয়া আপোনালোকৰ ঘৰ-দুৱাৰ সকলো চাব পাৰিব। তো আপোনালোকৰ সন্মুখত দেখিবলৈ পাইছে এয়া আমাৰ ভাৰত। আমি অসমলৈ যাম। আপুনি পৃথিৱীৰ যিকোনো ঠাইৰ মেপত আপোনাৰ ঘৰ-দুৱাৰ সকলো চাব পাৰিব। তো যিহেতু আমি অসমৰ, তো আমি অসমটো জুম কৰি আছোঁ, ভিউ কৰি আছোঁ। তো আপোনালোকে দেখিবলৈ পাইছে।
তো এইটো গুৱাহাটী হয়, এইটো দিছপুৰ হয়, আপোনালোকে দেখিবলৈ পাইছে। যিমানে আপুনি জুম কৰিব সিমানেই জুম হ'ব। এইটো চাওক, এইটো আমাৰ জনতা ভৱন হয়, অসমৰ জনতা ভৱন। এইটো অসম সচিবালয় জনতা ভৱন। এইটো চাওক, একেবাৰে মই জুম কৰিছোঁ। আৰু এটা কথা, যদি আপোনালোকে কম্পিউটাৰত চায় তেতিয়াহ'লে আৰু ভালদৰে চাব পাৰিব। এনেকুৱাকৈ কম্পিউটাৰৰ স্ক্ৰীন যিহেতু ডাঙৰ, সেইকাৰণে আপোনালোকে ডাঙৰ চাব পাৰিব। মোবাইল যিহেতু স্ক্ৰীনেই সৰু, আপোনালোকে সৰুকৈ চাব পাৰিব। গছ গছনি, গড় দুৱাৰ সকলো কিন্তু ইয়াতে দেখিবলৈ পাইছে আপুনি। এইটো হ'ল গুৱাহাটী মহানগৰ। এইটো তো এনেকুৱাকৈ আপোনালোকে গড় দুৱাৰ চাব পাৰিব। তো আৰু এটা কথা ফ্ৰেণ্ডসকল, যদি আপুনি এঠাইৰ পৰা আন ঠাইলৈ গৈ আছে, আপুনি ঠাইখন চিনি নাপায়, তেতিয়াহ'লে আপুনি ড্ৰাইভ কৰি গৈ আছে, গাড়ী চলাই গৈ আছে, আপুনি চিনি নাপায়, তেতিয়াহ'লে আপুনি কি কৰিব? তো তেওঁলোকৰ কাৰণে এটা বুদ্ধি আছে, মই আপোনালোকক দেখুৱাই আছোঁ। আকৌ ঠিক আপোনালোকে 3 ডটত যাব, 3 ডটত ইয়াতে ক্লিক কৰিব। তো ক্লিক কৰিলে, আৰু ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন হৈ আহিব। সৰি, ভুল হ'ল মোৰ। তো 3 ডটত ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন হৈ আহি ইয়াতে দেখিবলৈ পাইছে আপোনালোকে যে ইয়াতে লিখা আছে ষ্টাৰ্ট ড্ৰাইভিং। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰত যিটো চাৰ্জিং বক্স আছে, ইয়াতে আপোনালোকে লিখিব, মই ধৰিলোঁ গুৱাহাটীৰ পৰা মই বৰপেটাত যাম। তো ইয়াতে লিখিব গুৱাহাটী টু বৰপেটা, মই দি দিলোঁ বৰপেটা, গুৱাহাটী টু বৰপেটা। ফ্ৰেণ্ডসকল, চাৰ্জিং বক্সত এনেকুৱাকৈ লিখাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। তো মই চাৰ্চ কৰিলোঁ। তো চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে ইয়াতে আহি গৈছে গুৱাহাটী টু বৰপেটা। ইয়াতে সময় লাগিব 2 ঘণ্টা 37 মিনিট। আপোনালোকে যদি গুৱাহাটীৰ পৰা বৰপেটালৈ যাব বিচাৰে তেতিয়াহ'লে 2 ঘণ্টা 37 মিনিট লাগিব। তো কোনটো ৰাস্তাৰে আপোনালোকে যাব সেইটো কিন্তু দেখুৱাই দি আছে। এইটো নীলা ৰঙৰ যিটো ৰাস্তাই, এইটো ৰাস্তাৰে আপোনালোকে গৈ থাকিব, তেতিয়াহ'লে আপোনালোকে বৰপেটা পাব। তো এনেকুৱাকৈ আপোনালোকৰ যিকোনো ঠাইৰ পৰা যিকোনো ঠাইলৈ যেতিয়া যাব, ঠিক মই যেনেকুৱাকৈ ছেটিং কৰিলোঁ, ঠিক তেনেকুৱাকৈ আপোনালোকে কৰিব, নিশ্চয় আপোনালোকে তাত যাব পাৰিব। তো আশা কৰোঁ নিশ্চয় বুজিব পাৰিছে। আৰু যদি বুজিব পৰা নাই তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই বুজাই দিম। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু বেছি শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰক, আৰু কাষতে যিটো বেল আইকন আছে সেইটো বজাই দিয়ক, যাতে মোৰ নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। তো আজিলৈকে ইমানেই, আকৌ আহিম আপোনালোকৰ ওচৰলৈ। ধন্যবাদ।